ডেন্সাৰ স্কুলত যিবিলাক নাচ শিকি আহে সেইবিলাক মোক বহাই নাচি দেখুৱাই তাৰপিছত আকৌ মই তাক বহাই লৈ মই নাচি দেখুৱাই এইটো চাব দেই এইটো প্ৰথম উৰা ধৰিব লাগিব খিতি তাকো ঢেই ঢেই খিতি তাকো ঢেই ঢেই খিতি তাকো ইঠেই ইঠেই আধুনিক আহি গ'ল আইজয় আইজয় ও 3 নম্বৰ চাহকাপ আহি পালেহি এটা কথা কিন্তু দে হাতৰিকা কোনটো এই বৌৰ হাতৰ চাহকাপৰ সোৱাদেই বেলেগ নহ'ব কিয় সোৱাদ বেলেগ আঙুলিত ধৰি ধৰি চাহ বনাবলৈ শিকাইছিলোঁ কাৰণে কি আপুনি মোক চাহ বনাবলৈ শিকাইছে কেতিয়াবা পাকঘৰত সময় পাইছেনে গেছটো কেনেকৈ জ্বলাব লাগে জানেনে সেইবোৰ জনাটো বাদেই দিয়ক প্ৰেছাৰ কুকাৰৰ হুইচেলটো মাৰিলেও এওঁ ঘৰতে জঁপিয়াই উঠে এই কিবা বজাৰ কৰিব দিছিলা ন বাহিৰত আছে একাপ চাহ দিয়া ডিঙি একেবাৰে চেৰচেৰাই গৈছো চিলিণ্ডাৰটো শেষ হ'ল নতুন এটা লগালেহে চাহ বনাব পৰা হ'ব দেউতাৰক কৈছিলো তেওঁৰ আকৌ বোলে ভয় লাগে হাতৰিকা আপুনি মানুহ মাৰিব দেই আপোনাৰ চিলিণ্ডাৰ লগাবলৈও ভয় লাগে মিছা মিছিকে বলকি থাকে হ'ব বাৰু দেউতা এই ভাইটি এখন ফৰ্ম ফিল আপ কৰিব দিছোঁ কৰিলা ন ফৰ্ম এখন তোৰ টেবুলত থৈ আছো নিজে কৰি ল'বি কিয় 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 আপুনি ফিল আপ নকৰিলে কিয় ইংলিছত লিখাৰ কাৰণে একো মাথা মুণ্ড কি কথা কয় মই ইংলিছ বুজি নাপা ইংলিছৰ ডিক্সনেৰী লিখা মানুহে মোৰ ওচৰত ইংলিছ শিকি যায় মোৰ ইংলিছবিলাক অলপ কঠিনটো তাক কোমল কোমল ইংলিছ সোমাই দিবলৈ কৈছো হ'ব দিয়া গম পাইছো তোমাৰ কোমল কোমল গম পাইছো মই নিজৰ কাম নিজে কৰিম হ'ল তুমি ফিল আপ কৰাৰ পিছত দেউতাৰে এবাৰ বঢ়িয়া কাছক পুৰাই দিব পাৰিব আনকি ইহঁতৰ সেই স্কুলৰ পৰীক্ষাৰ বহীবিলাকো মই আকৌ এবাৰ টেষ্টিং কৰি মাষ্টৰৰ ওচৰলৈ পঠাই দিব মাষ্টৰে এনেকে বহি চাই পেলাই কয় দেই বা পৰীক্ষা বহি এনেকৈহে চাব লাগে তুমি সেই চিলিণ্ডাৰটো লগাই থৈ হা তুমিও একাপ চাহ খোৱা আৰু আমিও 4 নম্বৰ চাহকাপ খাই বেছি চাহ খালে কিন্তু ভাল নহয় দেই খুৰাদেউ চুগাৰ হ'ব চুগাৰলে নিজৰ কষ্ট ঘৰখনৰ কষ্ট গতিকে আপোনালোকৰ এই টি পাৰ্টিবোৰ ইমানতে সামৰণি মৰাটো ভাল নেকি হেৰি বোৱাৰীয়ে আচলতে ঠিক কথাই কৈছে দিগন্ত আজি আহোঁ দিয়া কাইলৈ আকৌ আহিম হাজৰিকা আই এম গোয়িং নাও আপুনি যদি গোয়িং নাও মই অকলে অকলে কি কৰিম নাও টিভিটোকে চাইম নাও মাৰক চাহকাপ বিচনাৰ ওচৰত দি থৈ আহিবলৈ কবি অতি সোনকালে দেউতা মানে কাহটো দিনে দিনে ইমানেই বাঢ়িছে আকৌ সেই বেমাৰটোৱে পাই বুলি কিবা ভয় লাগে জানা মাই গড মোৰ মায়ে কিবা এটা কৈছিলে চিলিণ্ডাৰটো লগাব দিছে মই আহি আছো তুমি সোধা নাই যে কি সুধিম আজি অফিচৰ পৰা মই কিয় সোনকালে আহিম কিয় আহিলা কোৱা নাই আজি ৰাতি আমি ৰেষ্টুৰেণ্টত খাবলৈ যাম বোলা বহুদিন হ'লো আমি দুই অকলে ক'তো ওলাই যোৱা নাই অন্তৰত বহুত কথা জমা হৈছে তোমাক ক'ব পৰা নাই ভৱিষ্যতৰ বহুত প্লেন প্ৰগ্ৰেম আছে তোমাৰ লগত শ্বেয়াৰ কৰিব পৰা নাই আজি ৰাতি অকণমান সময় পাইছোঁ যেতিয়া ব'লা না যাওঁ ৰেষ্টুৰেণ্টৰ দিগন্ত আজি সৰি আজি নোৱাৰিম জানা আজি অকমান কাম আছে তোমাৰতো সদায় কাম থাকে মই ক'বলৈ আজি ৰাতিটোহে বিচাৰিছোঁ মানে কি জানা দুখন ফৰ্ম ফিল আপ কৰিবলৈ আছে বেকাৰ ভাইটি কিবা এটা কৰি এটা সংস্থাপন দিব লাগে দিনক দিনে তাৰ স্বভাৱটো বহুত বেছি বেয়া হৈ গৈছে ভঞ্জনী এটা চখ আছে নাচ নচাৰ চখ সেইটো ময়ে পূৰণ কৰিব লাগিব মইতো বাধা দিয়া নাই তোমাক কেৱল 2-3 ঘণ্টাৰ কাৰণেহে বিচাৰিছোঁ তুমি বিচাৰিলে মই ঘৰৰ সময়খিনি তোমাক দিব নোৱাৰিম চৰি দিগন্ত কথা নাই বতৰ নাই কথা এটা প্ৰগ্ৰাম ফিক্স কৰি তাত মই উবুৰি খাই কৰিম ইয়াতে কোনো কথা নহয় আৰু এখন ঘৰ ডাঙৰ নহয় কোনো সমস্ত দায়িত্ব মোৰ সমস্ত মই বিয়া কৰিলোঁ বুলি সেই দায়িত্বৰ পৰা পলাব নোৱাৰিম চৰি আই এম এক্সট্ৰিমলি প্লিজ দিগন্ত ঘৰত এৰি বুলি মই তোমাক কেতিয়াও কোৱা নাই কিন্তু মোৰ প্ৰতি তোমাৰ সামান্য দায়িত্বকণ আছে সেই কথাহে মই সোঁৱৰাই দিছোঁ মোক সোঁৱৰাই দিয়াৰ অৰ্থ নাই মই সামৰ্থ্য অনুযায়ী মই তোমাক সকলো দিছোঁ তোমাৰ সামৰ্থ্য ইমানেই কমে ঘৈণীয়েক এবাৰ মুখ ঘূৰাই চোৱাৰো তোমাৰ সময় নোলায় মই কোনোদিন কেতিয়াও তোমাক কষ্ট দিয়া নাই তাৰ পাছতো দিগন্ত মই চিঞৰি মৰিবলগীয়া হৈছে অলপ মৰম দিয়া